কৃষ্ণ 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 উপায় নাই লোকৰ অখাম খাওঁতে খাওঁতে এই নিজৰ বাৰী কৰি কামে তাকিয়ে যাওঁ এতিয়া এইফালে আঘোণ মাহৰ কথা এই ধান পকিলেই উপায় নাই ন আকৌ ধান পকিলেও অখাম খাবলৈ আছিল খাব লাগিব উপায় নাই আৰু এই বহুত জঞ্জালত ফচিলোঁ আৰু দেই কিবা এটা জেওৰা এটা বনাবলৈও টাইমটো নাইকিয়া হয় পিছে নাম এটা গাই যাব পাৰিম আজি অকমিয়াই কান্দিছে আজি অকমৰাই যে কান্দিছে অসমীয়াৰ হিয়াৰ হাঙতো জুবিন দা নাই জুবিন দাই বৈকুণ্ঠলৈ যায় আমাক এৰি বৈকুণ্ঠলৈ যায় আজি অকমিয়াই কান্দিছে জানা খালে 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 এই সিদ্ধাৰ্থনে এই কি চাম কানুনে বুলি কয় কি বুলি কয় খালে প্ৰথমত মদ কোৱালে ছেকেণ্ডত বি কোৱালে লাষ্টত গৈ পানী কুৱাই দিলে কৃষ্ণ নিজান নিজান লাগিছে বহুত নিজান নিজান লাগিছে কৃষ্ণ কৃষ্ণ অসামৰ কথা দেৰি হ'বগে গৈ থাকো কৃষ্ণ 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 এৰা বহুত দীঘল আছে এইটো অসামে নিকামে গ'লে মানে সেইটোকে মোৰ বহুত ভয় লাগে আৰু দৌৰ কৃষ্ণ কৃষ্ণ ইমানে চৰকাৰে মামা চৰকাৰ নে দামা চৰকাৰ হৈ আছে আমাৰ দলং এটা দিব পৰা নাই কৃষ্ণ 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 পুৰা কঁকাল গ'ল কঁকাল গ'ল পুৰা গ'ল অসাম কোৱা হ'ব আৰু আজি পাবা অসাম কোৱা হৈ যাব বাবা গ'ল আৰু আছে দীঘলে কৃষ্ণ 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 অসাম কোৱা হ'ব এগিলাচ মাৰিবলৈও টান এতিয়া বকৰৰ নামত উপায় নাই গ'ল কেৰেককে গ'ল খালে হেল্ল' এই মানুহকেইটা ৰেডি কৰিব ক'ব এই মই এই বকৰক মাতিব একদম ইমিডিয়েট গৈ আছোঁ মই হ'ব সেইটো মই এতিয়া এইটো ক'লোঁ বকতে বা ঘৰৰ পৰা ওলালে নে নাই ভালকে লাগিলে দেই প্ৰফেছৰ কৃষ্ণ কৃষ্ণ আপোনাৰ ওচৰলৈ মই গৈ আছিলোঁ আচ্ছা আচ্ছা এই অসামৰ কাৰণে কালি মোক জনাইছিলে বাৰু হয় আচ্ছা প্ৰফেছৰ হয় চব ৰেডি নে একদম ৰেডি মই চব গোটাই থৈ দিছোঁ জাষ্ট এতিয়া মোক ইমাৰ্জেঞ্চি ফোন কৰি আছে মোক মানে চব ৰেডি প্ৰফেছৰ এটা কথা নহয় হয় আপুনি খোৱা বোৱাত বা কি খায় কি নাখায় আমাৰ তাতো আকৌ এনেকৈ চলে নহয় গাহৰি মাংস বগামত চুলাই চাইমত এতিয়াতো অকণমান চাইডত চলে নহয় প্ৰফেছৰ আপুনি বা কি খায় মানে ফেচিলিটিটো চাইমত আৰু চুলাইও আৰু লগত বিয়েৰ আছে মানে আছে আচ্ছা গাহৰি মাংস পাতো মাছৰ পৰা চব আছে কথা নোলোৱা এই মই চুলাই নাখাওঁ আৰু এই চুলাইটো নাখাওঁ বগামতো মই নাখাওঁ হা গল্টি নক'বা দেই এই বিয়াৰ অকণমান খাওঁ বাৰু বিয়াৰ পালে মানে অকণমান খাওঁ বিয়াৰ অকণমান খাওঁ তাৰপাছতে হেৰি নহয় এই কি আছিলে গাহৰি মাংস আছে গাহৰি মাংস অৱশ্যে মাংসটো নাখাওঁ জোলটো খাওঁ আৰু জোলটো অকণমান খাওঁ আৰু জোলটো খাওঁ অকণমান জোলটো পালে অকণমান খাওঁ আৰু হা মানে কথা ক'লে আচ্ছা আপুনি বখত নে কাই বয়সত
অ' মই বোলে খাই বৈ ঔষধ এই প্ৰভু হা গৰু গৰু নাখায় গাখীৰ খায় এইটো শুনিছো কিন্তু মদ নাখায় বিয়েৰ খায় আকৌ মাংস নাখায় জোল খায় আপুনি আপুনি কি বকত হে মই লাগে এনেকেই থাকিব তথাস্থ এনেকে বকতৰ লগত মই এখন নকৰে মই নাই 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 মই যাওঁগে 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 নহ'ব তেৰিকা এনেকে বকত থাকেনে হে গাহৰি মাংস নেখায় আকৌ এনে জোলটো খায় হা আকৌ লাল চুলাইটো নেখায় আকৌ বিয়েৰকে খায় বিয়েৰটো মদ নহয় নেকি হা এনেকে বকতৰ লগত মই আৰু এবাৰ এখন নকৰোঁ ৰাম 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 আজি মোৰ যাত্ৰাটোৱে বেয়া নেকি দলঙতো গ'লে দলঙত যি কঁকাল কিন্তু পৰিলো এই তাৰপাছত আকৌ এয়া পালেই নহয় হা এনেকৈ কৰিব লোৱা কামত মাথেনে বাৰু হা মই অকলে তেনেকুৱা নকৰোঁ নহয় মই অকলে তেনেকুৱা নহয় বহুত বখতে দেখোন এই চুলাই নেখায় লাল নেখায় সমাজৰ আগতেহে নেখায় ইহঁতে সমাজৰ আগত নেখায় ইহঁত আকৌ তলে তলে বিয়েৰটো খায় নহয় হা মই কোলা কোলিকে ক'লোঁ বোলেহে গাহৰিটো সঁচাকৈ পুহিব নাপায় কিন্তু নাখায়তো থাকিব নোৱাৰো নহয় লোখাই মিলি হ'লেওতো খাব লাগিব বাপৰে বাপ একো বুজি নাপায়ো এইবোৰ অসমত যোৱা কোনো নোযোৱাই ভাৰত